আৰু এয়া দাদাই চতিয়া কাটি আছে। আজি হৈছে গৰু বিহু আৰু সেইবাবে আজি চতিয়াত ভাত খাম, সেইবাবে চতিয়া কাটি আছে। আৰু এইফালে এয়া মা দেউতা সেৱা কৰি আছে। আৰু এইফালে আমাৰ টুকটুকে টোপনি মাৰি আছে আৰু টোপনিতে তাইৰ গমেই নাই, ভিডিঅ' বনা তাই গমেই পোৱা নাই। আৰু এইফালে এয়া দাদাই চতিয়াখিনি ভালদৰে ধুই আছে। আৰু এয়া মই অকণমান পিছত লৈছোঁ লুচি আৰু ঘুগুনি খাব লৈছোঁ। আৰু এয়া মা গধূলি থোপা দি আছে আৰু থোপা দি বিচনীৰে বিচি আছে। আৰু এয়া ৰাতি মই ভাজিব ওলাইছোঁ আৰু পাপৰো লৈ লৈছোঁ। পাপৰ আৰু ভাজাখিনি মই ভাজি লওঁ গেছতে। আৰু মই এয়া কৈ আছিলোঁ ভিডিঅ' বনাই ভাজি কৈ আছোঁ যে ভাজাখিনি মই ভাজি আছোঁ আৰু মা মাংস বনাই আছে চৌকাত, তাকে কৈ আছিলোঁ। আৰু এয়া হৈছে মাংস বনাই আছে মা। আৰু এয়া ভাত সাজ, আজিৰ আমাৰ বিহুৰ ভাত সাজ। ভাত লৈছোঁ, পাপৰ লৈছোঁ, ভাজি লৈছোঁ আৰু কালাৰ দালি লৈছোঁ। কালাৰ দালিত কলপচলা দিছে আৰু এইফালে মাংসৰ আঞ্জা। এনেকৈ আজি ভাত সাজ খাই লওঁ।